এয়া চোক এইটো আপোনালোকে পাইছে 145 145 টকাত আপোনালোকে কিমান ধুনিয়া কুৰ্তি চোক নেকৰ ডিজাইনটো চোক বহুত বেছি বেলেগ নেকৰ ডিজাইনটো বেলেগ ডিজাইনৰ নেকৰ আছে তাৰ লগতে আপোনালোকে সাইজ S to XXL সাইজ পাই যাব এনেকে চোক বান্ডেল আপোনালোকে পাই যাব চোক বান্ডেলে বান্ডেল কালেকশন আছে তেওলোকৰ ওচৰত এয়া চোক বিভিন্ন ধৰণৰ কালেকশন তেওলোকে ৰাখিছে এয়া চোক এইবিলাক আছে তাৰ পাছত চোক এনে ধৰণে ডিজাইন কৰা কুৰ্তি আছে ইয়াত বহুত ধুনিয়া ডিজাইন কৰা আছে এটো চেষ্টৰ ডিজাইনটো হয় ইয়াৰ ডিজাইনটো থাকিব বহুত ধুনিয়া কেৱল মাত্ৰ আপোনালোকে 63 পাই গৈছে সো কুৰ্তি 63 আপোনালোকে আশা কৰিছে নে কুৰ্তি ভাতৰ লগত পানী খোৱাৰ ডিজাইনত আপোনালোকে পাই গৈছে কুৰ্তি এসক এইটো হৈছে আৰু এটা বেলেগ ডিজাইনৰ কুৰ্তি ইয়াত কাটটো বেলেগ আছে এসক নেকৰ কাটটো বহুত বেছি ধুনিয়া আৰু বেলেগ বেলেগ নেকৰ ডিজাইনৰ আপোনালোকে পাই গৈছে তেওলোকৰ নিজৰ ওয়েবসাইট আছে ৰেডিমেড वाला আপোনালোকে ৰেডিমেড वाला ওয়েবসাইটত এবিলাক চাব পাৰে বিভিন্ন ধৰণৰ কুৰ্তিৰ কালেকশন উইথ প্ৰাইস এন্ড কেটালগ আছে তাৰ পাছৰ কথা হৈছে আপোনালোকে যিসকলে নতুন ব্যৱসায় কৰিব বিচাৰিছে আহক হাতত মাত্ৰ 5000 টকা থাকিলেই হ'ব হাওড়াৰ ষ্টেচনৰ পৰা কেনেদৰে আহিব লাগে কল কৰি আপোনালোকে খুদি লব তেওঁলোকে গাইড কৰি দিব